এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। হাই ফ্ৰেণ্ডছ, মই প্ৰাঞ্জল আৰু আজি আপোনালোকৰ মাজলৈ এটা টেকনিক্যাল ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। ভিডিঅ'টো হৈছে আপোনাৰ জিমেইল একাউণ্টটো কোনোবা এজনে খুলি আছে নেকি, নাইবা আপুনি কেতিয়াবা বন্ধুৰ তাত জিমেইল একাউণ্টটো লগ ইন কৰাৰ পিছত লগ আউট কৰিব পাহৰিছে নেকি? তেনেহ'লে কেনেকৈ আপুনি আপোনাৰ নিজৰ মোবাইলটোৰ দ্বাৰাই লগ আউট কৰিব পাৰিব সকলো ডিভাইচৰ পৰা। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে বুজি পাব। প্ৰথমে আমি যাব লাগিব ছেটিঙত যোৱাৰ পিছত গুগলত যাব লাগিব। গুগলত যোৱাৰ পিছত প্ৰথমে যিটো আছে গুগল একাউণ্ট বুলি, তাত আমি যাম। ইয়াত যোৱাৰ পিছত এনেকৈ স্ক্ৰল কৰিব, তাত ছিকিউৰিটি বোলা অপশ্যনটোত যাব লাগিব। ছিকিউৰিটিত যোৱাৰ পিছত তলৰ পিনে যাব। তলৰ পিনে যোৱাৰ পিছত ইউৰ ডিভাইচ বুলি এটা অপশ্যন পাব, তাৰ তলত এটা আছে মেনেজ ডিভাইচ। আমি যাম মেনেজ ডিভাইচত। মেনেজ ডিভাইচত যোৱাৰ পিছত ইয়াত আপোনাৰ জিমেইল একাউণ্টটো কোনকেইটা মোবাইল নাইবা লেপটপত লগ ইন হৈ আছে তাৰ ডিটেইলছটো ইয়াত আহি যাব। মোৰটো আছে Xiaomi Redmi 3S নামৰ এটা ডিভাইচত লগ ইন হৈ আছে আৰু উইণ্ড'জত মানে লেপটপত লগ ইন হৈ আছে। গতিকে যদি মই ভাবোঁ Redmi 3S Primeটো মোৰ নহয়, অন্য এজনে মনে খুলি আছে, তেনেহ'লে ৰিমুভ কৰিব লাগে। কেনেকৈ ৰিমুভ কৰিব, তাত আপুনি টাচ কৰিব লাগিব। টাচ কৰাৰ পিছত ৰিমুভ নামৰ এটা অপশ্যন আছে, তাত আমি টাচ কৰি দিলে ৰিমুভ হৈ যাব। এনেকৈ যদি আপুনি আপোনাৰ জিমেইলটো একাউণ্টটো অ'পেন কৰাৰ পিছত এনেকৈ যদি অন্য ডিভাইচ আপোনাৰ তাত শ্ব' কৰে আৰু সেইকেইটা যদি আপোনাৰ নহয়, তেনেহ'লে এই অপশ্যনটোৰ দ্বাৰা আপুনি কি কৰিব পাৰিব, আপোনাৰ জিমেইল একাউণ্টটো ৰিমুভ কৰিব পাৰিব। আৰু এটা অপশ্যন আছে, ইয়াৰ বাবে আমি যাব লাগিব UC ব্ৰাউজাৰত। UC ব্ৰাউজাৰত যোৱাৰ পিছত তলত তিনিডাল ডেছ পাব, ইয়াত যাব লাগিব। ইয়াত যোৱাৰ পিছত টুলছত যাব। টুলছত যোৱাৰ পিছত স্পীড মোড এটা আছে, ইয়াত যাব লাগিব। ইয়াত যোৱাৰ পিছত গুগলত যাব। গুগলত যোৱাৰ পিছত ডেস্কটপ যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে বেক হৈ আহিব আৰু চাৰ্চ অপশ্যনত লিখিব জিমেইল। চাৰ্চ অপশ্যনত জিমেইল লিখাৰ পিছত জুম কৰি দেখাই দিছোঁ। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই জিমেইলটোত যাব। যোৱাৰ পিছত আপোনাৰ জিমেইল একাউণ্টটো আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াত লগ ইন কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ পাব। পেজটো পোৱাৰ পিছত একেবাৰে তলৰ পিনে আহিব। তলৰ পিনে ইয়াত ডিটেইলছ বুলি এটা অপশ্যন পাব, ইয়াত টাচ কৰিব। ইয়াত টাচ কৰাৰ পিছত এনেকুৱা এটা একাউণ্ট লিষ্ট আহিব। ইয়াত লিষ্টখন লিখা থাকিব আপোনাৰ কোনকেইটা ডিভাইচৰ পৰা লগ ইন হৈ আছে আৰু IP এড্ৰেছবিলাক লিখা থাকিব। যদি ভাবে এই IP এড্ৰেছটো মোৰ নহয়, অন্য এজনে খুলি আছে, তেনেহ'লে কি কৰিব লাগে, ওপৰত আছে ইয়াত ব্ৰাউজাৰৰ পৰা আছে, গুগল ক্ৰমৰ পৰা খোলা আছে মোবাইল, ইয়াত ডিটেইলছটো লিখা আহিব আৰু ইয়াত IP এড্ৰেছটো লিখা থাকিব আৰু ইয়াত কোন তাৰিখে লগ ইন কৰিছে আপোনাৰ জিমেইল একাউণ্টটো, ইয়াত ডেটটো লিখা থাকিব। আৰু যদি ভাবে আপোনাৰ জিমেইল একাউণ্টটো সকলোবিলাক ডিভাইচৰ পৰা লগ আউট কৰিব লাগে, তেনেহ'লে চাইন আউট অফ অল আদাৰ ৱেব ছিজন ইয়াত ক্লিক কৰি দিলে আপোনাৰ সকলোবিলাক ডিভাইচৰ পৰা লগ আউট হৈ আহিব আপোনাৰ জিমেইল একাউণ্টটো। ঠিক আছে, মই ইয়াত টাচ কৰি দিছোঁ। টাচ কৰাৰ পিছত এনেদৰে লগ আউট হ'ব আপোনাৰ যিকেইটা ডিভাইচত লগ ইন হৈ আছিল জিমেইল একাউণ্টটো। ঠিক আছে, গতিকে বন্ধু জানিব পাৰিলে কেনেকৈ আপোনাৰ জিমেইল একাউণ্টটো যদি অন্য এজনে খুলি আছে, এই প্ৰচেছটোৰ দ্বাৰা আপোনালোকে গম পাব কোনে খুলি আছে আৰু মোবাইলৰ ডিভাইচটো আপোনাৰ তাত শ্ব' কৰিব আৰু আপুনি নিজে ঘৰত বহিয়ে লগ আউট কৰিব পাৰিব। গতিকে এই প্ৰচেছটো যদি আপোনালোকে চাই ভাল পালে, তেনেহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।